কলিমাঞ্জিৰ পৰ্বতৰ চূড়া এদিন ভাঙি পৰিছিল। মই খালি এই ঘটনাটো এই কাৰণে কৈছোঁ যে সাউথ আফ্ৰিকাত যেতিয়া নেলছন মেণ্ডেলাই ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কৰিব লৈছিল সেইদিনাখন ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ নিমন্ত্ৰণ পাইছে ডক্টৰ ভূপেন হাজৰিকাই। আৰু যেতিয়া সাউথ আফ্ৰিকাত সিদিনাখন তেখেতৰ মানে শপত গ্ৰহণ হোৱাৰ পিছত ভূপেন হাজৰিকা তাত যাম বুলি যেতিয়া শুনিলে সাউথ আফ্ৰিকাত সিদিনাখন ভূপেন হাজৰিকাই তাত এটা গান গাইছিল, জিন্দাবাদ মেণ্ডেলা মেণ্ডেলা জিন্দাবাদ, জিন্দাবাদ মেণ্ডেলা মেণ্ডেলা জিন্দাবাদ। এই গীতটো নেক্সট দিনা দেখিলে যে গোটেই ষ্টেডিয়ামখনৰ মাজত এটা ক্ৰেক হৈছিল। তাৰমানে ষ্টেডিয়ামখনৰ কেপাচিটি যদি 25,000 দৰ্শকৰ আছিল, সেইদিনা তাত 40,000 অডিয়েঞ্চ হৈ পেলাই সেই গোটেই ষ্টেডিয়ামখন ক্ৰেক হৈ গৈছিল। সেইকাৰণে বিৰঞ্চি দাই কবিতাত লিখিছে, তোমাৰ গানৰ প্ৰতিধ্বনি কলিমাঞ্জিৰ পৰ্বতৰ চূড়া ভাঙি পৰিছে আৰু গান চিঞৰ হ'বই লাগিব। যদি মুখাস্ত নহয় আপোনালোকে ট্ৰেকত কবিতাটো গাব নোৱাৰিব। তাৰ কাৰণে আপোনালোকৰ মোবাইলত ট্ৰেকটোও দিয়া হ'ব, অমৰজ্যোতি চৌধুৰী ছাৰৰ কবিতাটোও দিয়া হ'ব। আপোনালোকে ঘৰত কৰিব কি, মুখাস্ত কৰাৰ পিছত যিটো ব্লেংক ট্ৰেক আছে ট্ৰেকটোত বজাই আপুনি সেই আগতে শুনি ল'ব, শুনি লৈ মিলাই মিলাই গাব। যে মোক এজন প্ৰশিক্ষক মুখ্য প্ৰশিক্ষক হওক, কিমিমণি ডেকা মুখ্য প্ৰশিক্ষক অনুপমা আছে, আমি দুজনে ইয়াত আছোঁ আৰু বঙাইগাঁৱত আছে আমাৰ বনগত বাইদেউ তেখেতো আৰু জিতাস্মিতা শৰ্মা আৰু মোৰ ছোৱালী কৌশিকা দাসো আছে, তাই কিন্তু আজি অহা নাই। গতিকে আমি নিমিত্ত মাত্ৰ দেই কবিতাটো, আচল আপোনালোকেই কৰিব। আজি কবিতাটো শুনিব কিমিমণি অনুপমা। গতিকে বেছি দেৰি নকৰোঁ, সময় নষ্ট নকৰোঁ, মই কিমিমণি অনুপমা মাতিছোঁ। কণিকাক জাতিৰ বাদ সেই সুধা কণ্ঠলৈ এয়া মৃত্যু চিনাৰ গান। এটা গান শেষ হ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। যি গানৰ দোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। এটা গান শেষ হ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল, সেই গান শেষ হ'ল। যি গানৰ দোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল, সেই গান শেষ হ'ল। উপচি আছিল গান গানতে নিশান, কঢ়িয়াই আছিলে ফুলৰে গাগৰিত আই অসমীৰ মান। মৌচুমী মাতে আলি বান্ধিছিল বিশ্বৰ প্ৰাণ, সেই গান শেষ হ'ল, সেই নৈয়ে শুকাই গ'ল। ক'ত তেনেহ'লে চাবি কৈশোৰ যৌৱন আৰু বেলি ফাটি দিয়া নিজৰ মুখৰ ছবি। ক'ত সাগৰ সংগমৰ সোঁৱৰণি বুটলিবি, সেই নৈয়ে শুকাই গ'ল। হেমন্ত গীতৰ গমোজা দিনতে সেই গান শেষ হ'ল। অগ্নিযুগৰ জুই ফিৰিঙতি শীততে নুমাই গ'ল। এটা ধুমুহা নোহোৱা হ'ল, এটা ধুমুহা নোহোৱা হ'ল, যি জাতিক জগাই অসামান্য প্ৰেৰণাই কৰ্তব্য প্ৰস্তুতিৰ আখৰা কৰাই, সেই ধুমুহা নোহোৱা হ'ল। গানৰ বিৰলতে জ্বলি জ্বলি ৰ'ল। জুই জ্বলি উঠে জ্বলি উঠে, জুই চিতা জুই জ্বলি উঠে, জুই জ্বলি উঠে জ্বলি উঠে, জুই চিতা জুই জ্বলি উঠে। দেখো ভ্ৰমতে জ্বলি উঠে, জুই ফিৰিঙতি জ্বলে, জুই জ্বলি গানৰ দেশ জ্বলি জ্বলি পৰে। গোটেই জাতি বুকু খং কৰে, সময়ৰ চকু মুদে, নিমাতে নিকালে, মৃত্যুৰ গানৰ বীজবোৰ গজি উঠে। সেই গানেই আছেহি এতিয়া সৰু বুকুৱে বুকুৱে ঠেকা খাই, ধুমুহাৰ আগলতি নিচান উৰাই উৰাই। তেনেকৈ এই অমৃত গান, গানৰ শেষত বজিছে নতুন গান, গানৰ শেষত বজিছে নতুন গান। উপচি আহিছে গান
গানতে লখিমী ধান আই অসমীৰ মান আই অসমীৰ মান আই অসমীৰ মান উপচি আহিছে গান ও গানতে লখিমী ধান ও আই অসমীৰ মান জাতিক জগোৱা গান মৌচুমী মাতে আতি বান্ধি দিছে বিশ্বাসনৰে প্ৰাণ গানৰ শেষত আহিছে নতুন গান গানৰ শেষত আহিছে নতুন গান কোন কত আছ আহ গাঁও জাতিক জগোৱা গান গাঁও মানুহৰ জয় গান মৃত্যু জিলাৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেশতে গজিছে নতুন গান গানৰ দেশতে গজিছে নতুন গান গানৰ দেশতে গজিছে নতুন গান